গুড মৰ্ণিং আজি হ'ল 15 আগষ্ট চ' অৰুণাচলৰ পৰা কালি আহি পালোঁ আহি কেনে ভাবিলোঁ যে অৰুণাচলৰ ভিডিঅ'বিলাক দিম কিন্তু আনফৰ্চুনেটলি কি হ'ল মোৰ লেপটপটো ভাগি থাকিল ৰিপেয়াৰিং কৰোঁতে বহুত টাইম লাগিব চ' যিবিলাক ভিডিঅ' আছিলে অৰুণাচলৰ সেইবিলাক দিওঁতে মোৰ এসপ্তাহ টাইম লাগিল ভাবিলোঁ যে আজি 15 আগষ্টৰ দিনটো চেলিব্ৰেট কৰোঁ চ' ওলাই আহিলোঁ লগৰ লগত আজি ভিডিঅ' দিম এনেকুৱা এটা জেগাত মানে প্লেচটো হয়তো বহুতে গৈছে আৰু ময়ো আগতেও গৈছিলোঁ কিন্তু আজি লৈ যাম আপোনালোকক ভিডিঅ'ৰ জৰিয়তে কম তাতে কিহৰ কাৰণে জেগাটো বেছি পপুলাৰ চ' লেটছ গো টু দ্য প্লেচ মই গাড়ীৰ বেক ছিটত আৰু আমাৰ ইফালে ড্ৰাইভিং ছিটত বহি আছে আমাৰ আৰু এজন ইউটিউবাৰ সঞ্জয় শৰ্মা আগত বহি আছে দেবুৰ মাথাটো ওলাই আছে আৰু বাকীকেইটা মোৰ ভাই দেখাই দি আছোঁ সিহঁতক এছ এম ব্লগছ মই বাৰু তাৰ ভিডিঅ'ৰ মানে ইউটিউবৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম তাতে গৈ ধুনীয়াকৈ এটা মৰমত ছাবস্ক্ৰাইব কৰি দিলে হৈ যাব আৰু ইহঁতৰ মনটো মৰা অলপ বাকী কিবা হৈছে বাৰু মই কম গাৰ্লফ্ৰেণ্ডে বাদ দিছে আৰু আমি এইটো ৰাস্তা যাই আছোঁ এইটো ৰাস্তা পূৰা ইণ্টাৰনেশ্যনেল ৰোড হ'ব আৰু মোটামুটি 4 মাহ পিছত আহিলে এই ৰাস্তাটো পূৰা টিপটপ হাইৱে মানে আৰু এইটো ৰাস্তা যাব চিপাঝাৰৰ পৰা একদম ভূটান বৰ্ডাৰ কেছটো কি হ'লে কৰা বন্ধ দিল এইকেইটা মনকেইটা মৰি আছে পূৰা কেছটো মানে কি হ'ল কেছটো বৰ বেলেগ হ'ল মই ভিউটো দেখাই আছোঁ আপোনালোকক বাগানো দেখাই আছোঁ কথাখিনি কৈ আছোঁ দুখৰ কথাটো আমি আহি পাওঁতে মোটামুটি দেৰি হৈ গ'ল আমাৰ আহোঁতে আৰু আমি যিটো ৰাস্তাৰে যাব লাগে সেইটো ৰাস্তাৰে মানে যাব নিদিয়ে আৰু যাবৰ কাৰণে হ'ল আমি খোজকাঢ়ি যাব লাগিব আৰু আমাৰ এতিয়া বাজিল 5টা ইয়াতে আমি খোজকাঢ়ি যাব নোৱাৰোঁ খোজকাঢ়ি গ'লে 3 কিলোমিটাৰ বা 2 কিলোমিটাৰমান যাব লাগিব তো আমি এতিয়া এই ৰাস্তাটোৰে যাব পাৰি কিন্তু এই ৰাস্তাটোৰে আমাৰ এইখন গাড়ী নাযায় এইফালে হ'লে 1.5 কিলোমিটাৰ যাব পাৰি আৰু এইফালে আৰু এটা ৰাস্তা আছে মেইন ৰাস্তা সেইটো ৰাস্তাৰে যাব নিদিয়াৰ কাৰণে আমি এতিয়া ইয়াৰ পৰা ৰিটাৰ্ণ হ'ব লাগিব চ' আমাৰ যিটো ডেষ্টিনেশ্যন আছিলে সেইটো আমাৰ কেঞ্চেল হৈ গ'ল আমাৰ ইয়াতে আমাৰ প্লেনটো ফ্লপ হৈ গ'ল চুপাৰ ডুপাৰ ফ্লপ আৰু ইফালে আমাৰ এইকেইটা দুখমনে পূৰা আছে কিন্তু ফটো কিন্তু এৰা নাই ফটো শ্বুট কৰিব এৰা নাই এইকেইটা বেয়াও লাগছি বেচাৰকেইটাৰ লাগি নতুন চশমা কিনি আনিছিলি কি হ'ল নতুন চশমা কিনি আনিছিলি কি হ'ল বাবা কি হ'ব আৰু কি ক'ম আৰু সেই কেছটো এনেকুৱা হ'ল আৰু যোনটো জাগাত আহিছিলে যাবই নাপালোঁ আৰু কেছটো হ'ল সেইটো আৰু ইফালে বৰষুণো আহি গ'ল এয়া বৰষুণ আহি গ'ল পজ আৰু ইফালে আমি যেতিয়া সৰুতে আহিছিলোঁ ইয়াতে তেতিয়া ইয়াতে হাতী ওলাইছিলে কিন্তু এতিয়াও ওলাই মাজে মাজে
এইখিনি বাগান অঞ্চলৰ লগত আমাৰ সৰুৰ পৰা এটা এটাচমেণ্ট আছিলে। আমি সৰুৰ পৰা আহিছিলোঁ। এতিয়াও মাজে মাজে হাতী ওলায়, জাকে জাকে হাতী ওলায়, ৰাতি ওলায়। এইখন পাহাৰৰ নাম কি পাহাৰ নাজানো। তো চাওক সুন্দৰ সুন্দৰ চাহ বাগান। কিন্তু ইয়াতে আহি মই এটা বস্তু মই ভাল পোৱা নাই, আৰু এই বস্তুটোৰ কাৰণে ইয়াৰ লোকেল মানুহে যিটো কথা কৈছে সেই বস্তুটো চাওক। এই বস্তুটো মদটো খাই কেনে বটলটো ইয়াতে পেলাই দিছে। মদটো খাই বটলটো ইয়াতে পেলাই দিছে। আৰু ইয়াৰ লোকেল মানুহ কোৱা মতে যিটো আমাৰ কৰামূৰৰ হেলিপেডটো আছে, সেই হেলিপেডটো যিমানবিলাক এতিয়া চাব লগা মানুহ আহে, সেই মানুহবিলাক আহি কেনে লেতেৰা কৰি থৈ যায়। চ' সেই মেইন ৰাস্তাটো এতিয়া ব্লক কৰি দিছে। এইবিলাক কৰিব নালাগে একচুৱেলি। এইখন কুৰামৰ বাগানখন বনাইছিলে ফাৰ্ষ্ট টাইম 1860 1860 চনত ৰবাৰ্ট লগান বুলি স্কটলেণ্ডৰ মানুহ এজনে, সেই ক'বাৰ স্কটলেণ্ডৰ পৰা আহি ইয়াতে এইখন বাগান বনাইছিলে। আৰু এই বাগানখনৰ টোটেল মাটি আছে 480 হেক্টৰ মাটি। স্কটলেণ্ডৰ পৰা আহি 1860ত আহি এই বাগানখন বনাইছিলে। আৰু এতিয়া উইলিয়ামছন চিটি বুলি যিটো কোম্পানীয়ে এই বাগানখন চোৱা চিতা কৰি আছে। 480 একৰ্ছ। কি মজা। এতিয়া সন্ধিয়া আহি 5টা বাজিলে আৰু আমি যাব লাগিব, কাৰণ বেছি টাইম ইয়াত থাকিলে হাতী ওলাব পাৰে। হাতী ওলালে অলপ আমাৰ কাৰণে প্ৰব্লেম হৈ যাব পাৰে। চ' আমি ইয়াৰ পৰা বাই বাই দিব লাগিব এতিয়া।